Hello students, welcome to my class. আজি আমি পঢ়িম দশম শ্ৰেণী গণিতৰ পুনৰালোচনাৰ R5ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা। 4 নম্বৰ প্ৰশ্নত কোৱা আছে উৎপাদকত প্ৰকাশ কৰা। এই 4 নম্বৰৰ আন্দাৰত আমাক 10টা প্ৰশ্ন দিয়া আছে। এই 10টা প্ৰশ্নৰে আমি কি উৎপাদকত প্ৰকাশ কৰিব লাগিব। এতিয়া 4 নম্বৰৰ প্ৰশ্নবোৰ সমাধান কৰিব লৈছো। 1 নম্বৰ দিয়া আছে 4x square plus 12x plus 9. এতিয়া হেতু কৰোতে কি কৰিব লাগিব প্ৰথম যেটো x স্কয়াৰ অহকটো এই লাষ্টৰ সংখ্যাটোৰ লগত পূৰণ কৰিব লাগিব পূৰণফল যিমান পাও তাৰ এনেকুৱা দুটা উৎপাদক উলিয়াব লাগে সেই উৎপাদক দুটা যদি যোগ কৰো তেতিয়া 12x পাম এতিয়া চাম 4 আৰু 9 টোক মাল্টিপ্লাই কৰিলে কিমান পাম 9 4 গুণ 36 এতিয়া 36 ৰ উৎপাদকটো উলিয়াব লাগিব 36 ৰ উৎপাদকবোৰ কোন কোন হ'ব 6 6 গুণ 36 2 18 36 আৰু 9 4 গুণ 36 36 into 1 এতিয়া এই যিখিনি উৎপাদক আছে উৎপাদকখিনি আমি যোগ কৰি চাম এটা 6 দুটা যোগ কৰিম 6 দুটা যোগ কৰিলে আমি কিমান পাম 6 plus 6 equal to 12 পাম এতিয়া এইটো আমি 12 পাই গৈছো গতিকে আমাৰ শুদ্ধটোটো আমি ল'ব লাগিব 6 into 6 বাকিখিনি আমি নকৰিলে হৈ যাব 4x square plus 12 কেনেকৈ ভাঙিম 6 plus 6 x plus 9 এতিয়া 4x square plus এই 6 ৰ লগত x টো পূৰণ কৰি দে 6x plus 6x plus 9 এতিয়া এইটো ভাগ কৰিম দুটা দুটা এতিয়া এই দুটাৰ পৰা এটা কমন ল'ব লাগে সেইটোৰ পৰা কি কমন আহিব আমাৰ দুই এটা আহিব যেহেতু 2 2 গুণ 4 2 3 গুণ 6 গতিকে ইয়াতো 2 এটা আছে ইয়াতো 2 এটা আছে তাৰ পাছত ইয়াত x স্কয়াৰ আছে ইয়াত x আছে তাৰ মানে আমি x এটা কমন ল'ব পাৰিম x এটা কমন ললে ইয়াত থাকিব 2 2 গুণ 4 2 টো যেতিয়া কমন ললো 2 এটা থাকিব x স্কয়াৰ পৰা যেতিয়া x এটা কমন ললো তেতিয়া আমাৰ থাকিব x এটা থাকিলে প্লাস 2 3 গুণ 6 যেহেতু 6 ৰ পৰা 2 এটা কমন ললো থাকিব আমাৰ 3 x টো গুছি আহিলে প্লাস এই দুটাৰ পৰা কি কমন আহিব ইয়াত x আছে ইয়াত নাই গতিকে x টো কমন নাহে ইয়াত কি আহিব 3 এটা কমন আহিব 2 3 গুণ 6 twice x থাকিব প্লাস 3 3 গুণ 9 3 গল তাৰ পাছত আমাৰ কিমান থাকিলে 3 এটা থাকিলে এতিয়া এই দুটা সংখ্যা সেম হৈছে দুটাৰ পৰা এটা কমন লৈ লম twice x plus 3 into এইটো কমন লওঁতে ইয়াত কিমান থাকিলে এইটো পাৰ্টত twice x থাকিলে আৰু এইটো পাৰ্টত কি থাকিলে plus 3 এটা আমাৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া 2 নম্বৰটো কৰি চাও প্ৰথমতে কি কৰিব লাগিব m স্কয়াৰ ৰ অহকটো এই লাষ্টৰ সংখ্যাটোৰে কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব এটা 25 টো যদি 9 এৰে মাল্টিপ্লাই কৰো আমি কিমান পাম 225 পাম এতিয়া 225 টো এনেকুৱা এটা দুটা উৎপাদক উলিয়াব লাগিব যি উৎপাদক দুটা যোগ কৰে 30 পাও এতিয়া 25 m square plus 30 কেতিয়া পাম 15 plus 15 15 plus 15 টো কি কৰিম প্লাস কৰিলে আমি 30 পাম আৰু দুটাৰ মাল্টিপ্লাই কৰিলে আমি কিমান পাম 225 পাম m plus 9 এতিয়া ব্ৰেকেটটো ভাঙি দিম 25 m square plus 15m plus 15m plus 9 এতিয়া এটো ভাগ কৰি দিম এই দুটাৰ পৰা এটা কমন লম 5 এটা কমন আহিব যেহেতু ইয়াত 5 5 গুণ 25 5 3 গুণ 15 ইয়াতো 5 দিয়ে ইয়াতো 5 5 এটা কমন ল'ব পাৰিম তাৰ পাছত ইয়াত m স্কয়াৰ আছে ইফালে m আছে গতিকে দুটাৰ পৰা m এটা কমন আনিব পাৰিম 5 5 গুণ 25 25 ৰ পৰা 5 এটা কমন লৈ থাকিব আমাৰ 5 m স্কয়াৰ পৰা m এটা কমন লৈ থাকিব m প্লাস ইয়াৰ পৰা m টো ওলাই আহিলে ইয়াৰ পৰা 15 ৰ পৰা কি কৰিলো আমি 5 এটা কমন ললো তাৰ মানে আমাৰ থাকিব 3 প্লাস ইয়াত m আছে ইয়াত m নাই তেতিয়া হলে আমাৰ m টো কমনত নাহে এতিয়া আমাৰ 3 এটা কমন আহিব 3 5 গুণ 15 5m থাকিলে প্লাস 3 3 গুণ 9 9 ৰ পৰা 3 এটা কমন আহিলে 3 থাকি গল এতিয়া এই দুটাটো সেম আছে সেম থকাৰ বাবে এই দুটাৰ পৰা এটা আমি কি কৰিম কমন লৈ লম 5m plus 3 কমন ললো এইটো পাৰ্টত থাকি গল কিমান থাকিলে আমাৰ 5m থাকিলে আৰু এইটো পাৰ্টত থাকিলে plus 3 এই আমাৰ
2 নম্বৰ প্ৰশ্নৰো সমাধান হৈ গ'ল এটা 3 নম্বৰ দিয়া আছে আমাক x square minus 10x plus 25 কি কৰিব লাগিব ইয়াত একো নাই মানে কি এটা 1 এটা আছে বুলি আমি ধৰি ললো এই 1 টো 25 ৰে মাল্টিপ্লাই কৰি কিমান পাম আমি 25 এ পাম এটা 25 ৰ এনেকুৱা দুটা উৎপাদক উলিয়াব লাগিব যি উৎপাদক দুটা পূৰণ কৰিলে সৰি যোগ কৰিলে 10 পাম যে কি কৰিম x 5 5 গুণ 25 আমি হেইটোৱে লব পাৰিম আৰু 5 আৰু 5 টো প্লাস কৰিলে কিমান পাম 10 পাই যাম হয় না খালে 5 plus 5 into x plus 25 এটা এই দুটা যোগ কৰিলে কিমান পাম আমি 10 পাম আৰু মাল্টিপ্লাই কৰিলে 25 পাম x square এতিয়া ব্ৰেকেটটো ভাঙি দিম প্লাস মাইনাস minus 5x প্লাস মাইনাস minus 5x plus 25 এতিয়া এই দুটাৰ পৰা কি কমন আহিব x এটা কমন আহিব x square পৰা x এটা কমন আহিলে কিমান থাকিব x থাকিব minus 5x ৰ পৰা x এটা কমন আহিলে কিমান থাকিব 5 থাকিলে minus এই দুটাৰ পৰা কমন ল 5 এটা কমন আহিব যেহেতু ইয়াত x আছে ইফালে নাই গতিকে x টো কমন নাহে 5 আহিব 5 আহিলে ইয়াত কি থাকিব x থাকিলে 25 এতিয়া 5025 তাৰ পৰা 5 এটা ললো কিমান থাকিব 5 থাকিব minus a plus a minus right এতিয়া এইটো আৰু এইটো সেম আছে এই দুটাৰ পৰা এটা কমন ল x minus 5 কমন লৈ দিলো ইয়াত থাকি এইটো পাৰ্টত থাকিলে কিমান x এইটো পাৰ্টত থাকিলে minus 5 এতিয়া আমাৰ 3 নম্বৰৰ সমাধান হৈ গ'ল এতিয়া 4 নম্বৰ প্ৰশ্ন দিয়া আছে 121 b square minus 88 bc plus 16 c square এতিয়া 21 আৰু 16 টো যেতিয়া আমি সৰি 121 আৰু 16 টো যেতিয়া মাল্টিপ্লাই কৰিম তেতিয়া আমি পাম 1936 পাম এতিয়া 1936 ৰ এনেকুৱা এটা উৎপাদক উলিয়াব লাগিব যে উৎপাদক দুটা যদি যোগ কৰিলে আমি কি পাম 44 bc পাম এতিয়া 121 b square minus 44 plus 44 bc এতিয়া 44 দুটাটো যোগ কৰিলে আমি কিমান পাম 88 পাম আৰু 44 দুটাটো পূৰণ কৰিলে আমি পাম 1936 plus 16 c square এতিয়া ব্ৰেকেটটো খুলি দিম 121 b square minus 44 bc minus plus minus minus 44 bc plus 16 c square এতিয়া ইয়াৰ পৰা কি কমন আহিব 11 এটা কমন আহিব 11 121 4 11 44 গতিকে 11 এটা কমন আহিব ইয়াত যেহেতু b স্কয়াৰ আছে b এটা কমন আহিব কমন আহিলে ইয়াত কিমান থাকিব 11 11 121 11 এটা থাকিব তাৰ পিছত b স্কয়াৰ পৰা b এটা কমন ললে b থাকিব মাইনাস 44 পৰা যদি 11 এটা কমন ল 4 11 44 তাৰ মানে আমাৰ ইয়াত থাকিব 4 আৰু b টো কমন ললো থাকিব c মাইনাস এই 44 আৰু 16 ৰ পৰা কি কমন আহিব দুইটাৰ পৰা 4 এটা কমন আহিব 4 তাৰপিছত ইয়াত b আছে ইফালে c স্কয়াৰ আছে ন এতিয়া সৰি ইয়াতো bc আহিব এতিয়া 4 এটা কমন আহিলে ইয়াত কিমান আহিব 4c এটা কমন আহিব 4c এটা কমন আহিলে ইয়াত থাকিব 11b প্লাস মাইনাস মাইনাস 4 4 গুণ 16 c স্কয়াৰ পৰা c এটা কমন ললো c এটা থাকিব এতিয়া এইটো পাৰ্ট আৰু এইটো পাৰ্ট সেম আছে সেম থাকিলে দুইটা পাৰ্টত এটা কমন লৈ দিম 11b minus 4c এতিয়া এইটো পাৰ্টত থাকিলে আমাৰ কিমান 11b minus এইটো পাৰ্টত থাকিলে কিমান হ'ল 4c এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল এতিয়া 5 নম্বৰটো দিয়া আছে 9p square minus 16q square এতিয়া 9 টোক আমি কেনেকৈ স্কয়াৰ হিচাপে লিখিব পাৰো 3 স্কয়াৰ হিচাপে লিখিব পাৰো 3p whole square minus 16 টো 4 স্কয়াৰ হিচাপে লিখিব পাৰো 4q whole square পালো এতিয়া আমাৰ এটা ফৰ্মুলা আহিলে ফৰ্মুলাৰ দৰে হ'ল a square minus b square equal to a plus b
ইনটু a মাইনাছ b এইটো ধৰণৰ সেম হ'ল a স্কয়াৰ মাইনাছ b স্কয়াৰ ধৰণৰ হ'ল গতিকে সেইটো ফৰ্মুলাতে আমি ভাঙি দিম এইটো a বুলি ধৰিম এইটো b বুলি ধৰিম তেতিয়া কি হ'ব ফাৰ্ষ্টত a প্লাস b 4q ইনটু a মাইনাছ b a মানে কি আছিল 4p সৰি 3p মাইনাছ 4q এইটো হ'ব 5 নম্বৰ সমাধান এতিয়া 6 নম্বৰ প্ৰশ্নত দিয়া আছে l plus m whole square minus l minus m whole square এইটো আলটিমেটলি এনেকুৱা ধৰণৰ হৈ আছে a square minus b square equal to a minus b a plus b into a minus b এতিয়া এই পাৰ্টটো যদি a বুলি ধৰো এই পাৰ্টটো যদি b বুলি ধৰো তেতিয়ালে এইটো ফৰ্মুলাই হৈ আছে এতিয়া আমি ইয়াৰ মতে কি আছিল a plus b into a minus b কি হ'ব l plus m into l minus m এইটো হ'ব a plus b টোত আহি গ'ল into কি হ'ব a minus b ন সৰি এইটো প্লাসত আহিব এইটো এতিয়া into a plus sorry a minus b b to আহিব কিমান হ'ব l minus m to হ'ব b এটা ভাঙি দিলে কি আহিব আমাৰ l plus m plus sorry plus a plus a plus a minus a থাকিব m into l plus m plus a minus a plus a minus a plus m এতিয়া কি আহিব আমাৰ ইয়াৰ পৰা কি পাম এই m টো আৰু এই m টো কেনসেল যাব এইটো প্লাস আছে এইটো মাইনাস আছে এই ক্ষেত্ৰত সা l টো প্লাস আছে এইটো মাইনাস আছে কেনসেল যাব ইয়াত কিমান থাকিলে টুৱাইস l ইনটু এফালে কিমান থাকিলে m plus m মানে টুৱাইস m 2 দুগুণ কিমান হ'ল 4 4 m l এটো হ'ব আমাৰ 6 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া 7 নম্বৰটো দিয়া আছে x square minus 13x minus 30 তো x square অহকটো কিমান আছে একো নাই যেতিয়া 1 এটা আছে 1 টোৰ লগত 30 লগত মাল্টিপ্লাই কৰি কিমান পাম আমি 30 পাম এতিয়া 30 উৎপাদক উলিয়াব লাগে যেটুক আমি যোগ বা বিয়োগ কৰিলে কিমান পাম 13 পাম তা 30 কি পাম আমি এতে কৰিছো 30 2 15 30 পাব পাৰো 6 5 গুণ 30 2 3 গুণ 30 সৰি 1 into 30 এনেকে উলিয়াই লব পাৰিম এতিয়া 15 ৰ পৰা 2 মাইনাস কৰিম কিমান পাম আমি 13 পাই যাম গতিকে ইয়াতে পাই গলো বাকিখিনি নকৰিলেও হৈ যাব কাৰণ এটোই হ'ব তোমালোকৰ শুদ্ধ হ'ব গতিকে হেইটোৱে ল'ব লাগিব তে কিমান পালো আমি x square minus 15 minus 2 হেইটোৱে পাইছিলো আমি যাতে 15 ৰ পৰা 2 মাইনাস কৰিলে কিমান পাম 13 minus 30 2x square plus a minus a minus 15 minus a plus twice x minus 30 এতিয়া এই দুইটাৰ পৰা কি কমন আহিব আমাৰ x এটা কমন আহিব যেহেতু x square আছে এফালে x আছে x square ৰ পৰা x গলে কিমান থাকিব x থাকিব আৰু এই 15x ৰ পৰা x টো ওলাই আহিলে কিমান থাকিলে 15 প্লাস এই দুইটাৰ পৰা x টো কমন নাহে দুইটাৰ পৰা 2 এটা কমন আহিব 2 টো কমন লৈ 2x ৰ পৰা 2 আহিলে x থাকিলে ইফালে মাইনাস 2 15 30 30 ৰ পৰা যদি 2 আহে 15 থাকিব 30 তো এতিয়া এই দুটাটো সেম আছে সেম থাকিলে এই দুটাটো কমন লৈ দে minus 15 x minus 15 এতিয়া এইটো ফালৰ কিমান থাকিলে x থাকিলে আমি x টো ললো প্লাস এইটো সাইডে থাকিলে 2 থাকিল আৰু 2 টো লৈ দিলো এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল এতিয়া 8 নম্বৰটো দিয়া আছে আমাক y square minus 5y minus 36 এতিয়া কি কৰিব লাগিব ইয়াত কি 1 এটা আছে বুলি ধৰ একো নাই 1 to 36 ৰ লগত মাল্টিপ্লাই কৰিলে কিমান পাম আমি 36 এ পাম এতিয়া 36 ৰ এৰিখিনি উৎপাদকখিনি উলিয়াই ল'ব লাগিব 36 6 গুণ 36 9 4 গুণ 36 3 ভাগ 36 2 18
35 এনেকৈ আৰু গৈ থাকিব আৰু এতিয়া 6 ৰ পৰা 6 মাইনাছ কৰিলে কিমান পাম 0 পাম আৰু 9 ৰ পৰা 4 যদি মাইনাছ কৰি চাম তেতিয়া কিমান পাম 5 পাম গতিকে আমাৰ শুদ্ধটো হ'ব 9 into 4 এতিয়া y স্কয়াৰ মাইনাছ 9 minus 4 এতিয়া 9 ৰ পৰা 4 মাইনাছ কৰিলে কিমান পাম আমি 5 পাই যাম আৰু 9 4 35 বিয়োগ পূৰণ কৰিলে কিমান পাম 36 পাম y minus 36 এতিয়া y স্কয়াৰ টো লিখি ললো ব্ৰেকেটটো ভাঙি দিম মাইনাস এ প্লাস এ মাইনাস মাইনাস এ মাইনাস এ মাইনাস এ মাইনাস এ প্লাস 4y minus 36 এতিয়া এই দুটাৰ পৰা কি কমন আহিব আমাৰ y এটা কমন আহিব y এটা কমন আহিলে y স্কয়াৰ পৰা যদি y কমন আহে কিমান থাকিব y থাকিব মাইনাস 9y ৰ পৰা যদি y টো কমন লৈ দিও তেতিয়া হলে থাকিব আমাৰ 9 প্লাস ইয়াৰ পৰা কি কমন আহিব 4 এটা কমন আহিব যেটো ইয়াত y আছে ইফালে y নাই y কমন নাহে 4 এটা কমন আহিলে ইয়াত কিমান থাকিব y থাকিব মাইনাস 9 4 গুণ 34 গতিকে 4 টো কমন লৈ দিলে কিমান থাকিব 9 থাকি যাব এতিয়া এইটো পাৰ্ট আৰু এইটো পাৰ্ট সেম আছে সেম থাকিলে এইটো পাৰ্ট কমন লৈ দিম y minus 9 into এইটো পাৰ্টত কিমান থাকিলে y থাকিলে এইটো পাৰ্টত প্লাস 4 থাকিলে এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল এতিয়া 9 নম্বৰ প্ৰশ্ন দি আছে 4y square plus 25y minus 21 এতিয়া 4 আৰু 21 ক মাল্টিপ্লাই কৰিলে পাম 84 এতিয়া 84 ৰ এনেকুৱা দুটা উৎপাদক উলিয়াব লাগিব যি দুটা আমি যোগ কৰিলে বা বিয়োগ কৰিলে 25 পাম বিয়োগ কৰিলে 25 পাম যেহেতু ইয়াত মাইনাস আছে তো এতিয়া আমি হেতু লব পাৰো 28 into 3 28 টো যদি 3 লগত মাল্টিপ্লাই কৰো আমি 84 পাম এতিয়া 28 ৰ পৰা 3 টো মাইনাস কৰিলে কিমান পাম আমি 25 পাম গতিকে হেতুৱে লব লাগিব এতিয়া 4y square plus 28 minus 3y minus 21 এতিয়া ব্ৰেকেটটো খুলি দিম 4y square plus 28y minus 30y minus 21 এতিয়া এই দুটা আৰু এই দুটা লৈ লম এতিয়া এই দুটা পাৰ্টৰ পৰা আমি কি কৰো কিমান কমন লব পাৰিম 4y এটা কমন লব পাৰিম 4y এটা যদি কমন লৈ দিও তেতিয়ালে আমাৰ কিমান থাকিব 7 4 28 গতিকে ইয়াত 4 টো থাকিব তাৰ পিছত y স্কয়াৰ পৰা y গলে কিমান থাকিব y প্লাস 7 4 28 কিমান থাকিব 7 থাকিব যেহেতু আমি 4 টো কমন ললো তাৰ পিছত y টো লৈ লৈ মাইনাস হেতৰ পৰা y কমন নাহে যেহেতু y ইয়াত আছে এফালে y নাই গতিকে 3 এটা কমন আহিব 3 এটা কমন আহিলে কিমান থাকিব আমাৰ y এফালে থাকিব মাইনাসে প্লাস 7 3 গুণ 21 এতিয়া এইটো পাৰ্ট আৰু এইটো পাৰ্ট সেম আছে গতিকে এই দুটা পাৰ্টটো কি কৰিম আমি কমন লৈ লম কমন ললে কিমান হ'ব y plus 7 into এইটো পাৰ্টৰ পৰা কিমান থাকিলে 4y থাকিলে আৰু এইটো পাৰ্ট কিমান হ'ল -3 এটো হ'ব আমাৰ 9 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া 10 নম্বৰটো দিয়া আছে 3x to the power 6 minus 6x square y minus 45x square y square এতিয়া এইখিনিৰ পৰা আমি কি কমন ল'ব লাগিব যেহেতু ইফালে চা ইফালে x আছে ইয়াতো x আছে ইফালে x আছে গতিকে 3 টো আমি ল'ব পাৰিম যেহেতু 3 টো 6 টো 3 বিভাজ্য হয় আৰু 45 টো 3 বিভাজ্য হয় গতিকে 3 টা কমন ল'ব পাৰিম এতিয়া চা 6 স্কয়াৰ আছে গতিকে 6 36 স্কয়াৰ লব যদি ইফালে কিমান থাকিব আমাৰ 3 টো গুছি গ'ল x থাকিব x টো কেইটা থাকিব যেহেতু 6 টাৰ পৰা দুইটা গ'ল তেতিয়া হলে কিমান থাকিব x to the power 4 minus 2 3 গুণ 6 2 থাকিব x স্কয়াৰ টো ওলাই গ'ল y থাকিব minus 3 15 45 15 থাকিব x স্কয়াৰ গলে কিমান থাকিব y স্কয়াৰ থাকি যাব হেতু আমাৰ 10 নম্বৰ প্ৰশ্নৰ সমাধান স্টুডেন্টস ভিডিওটো ভাল পালে লাইক কৰিবা আৰু বুজি নাপালে কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা